Hello friends, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ জুলাই 7 তাৰিখে যেটো পৰীক্ষা CTETৰ হৈ গ'ল তাৰ Assamese Language 1 বিষয়ৰ আনসাৰ কি লৈ আহিছোঁ পেপাৰ 1ৰ প্ৰিপেয়াৰ কৰিছোঁ মই দীপাংকৰ বৰা গতিকে আমি বেছি পলম নকৰি আনসাৰ কি সমূহ চাওঁ আহক এতিয়া মই পেছেজটো মই ইয়াত তুলি দিয়া নাই পেছেজটো আপোনালোকৰ ওচৰত আছেই সকলোৰে ওচৰত প্ৰ'জটো আৰু পোয়েট্ৰি দুইটাই আছে ইয়াতে মই সিৰিজ পি লৈছোঁ পেপাৰ 1ৰ লেংগুৱেজ 1 আছামিজৰ আপোনাৰ সিৰিজ পি সো 91ৰ পৰা কুৱেশ্যন আছিলে 91ৰ যদি আমি চাওঁ প্ৰথমতে ইয়াত দিছে ৰজাদিনীয়া বৰপুখুৰীৰ মাজমজিয়াৰ পৰা উদ্ধাৰ হোৱা বৃহদাকাৰ নৃত্যৰত গণেশ মূৰ্তিটো ক'ত স্থায়ীভাৱে সংৰক্ষণ কৰি ৰখা হৈছে এটো যেটো পেছেজ দিছিলে তাৰ কুৱেশ্যন হয় সো এটো খুব ইজি হয় আপোনালোকৰ বাবে ৰজাদিনীয়া বৰপুখুৰীৰ দক্ষিণ পাৰত একে ধৰণে 92 টো ভাৰত আৰু সমগ্ৰ পৃথিৱীতে গণেশ দেৱতাৰ প্ৰতিভূ ৰূপে কি গণ্য কৰা হয় এটো অপচন হ'ব নম্বৰ 3 হাতী 93 টো যদি আমি চাওঁ অসমৰ ভালে সংখ্যক পুৰাতাত্ত্বিক স্থানত হাতীৰ মূৰ্তি দেখা যায় এই উদ্ধৃতি বাক্যটোৰ ৰেখাংকিত শব্দটোত ব্যৱহাৰ হোৱা বিভক্তিটো চিহ্নিত কৰা এটো ষষ্ঠী হ'ব 94 টো হ'ব আপোনালোকৰ দক্ষিণ কামৰূপৰ মিৰ্জাৰ অন্তৰ্গত গাঁওখন বাছি উলিওৱা খন্তুলা নম্বৰ 1 অপচন 95 ৰ অপচনটো হ'ব এটো অলপ কনফিউজন আছে কিন্তু এটো খুব সম্ভৱ মোৰ মতে নম্বৰ 1 হ'ব লাগে প্ৰত্যয় কিন্তু এটো আমাৰ অফিচিয়েল আনসাৰ কি নোলোৱালৈকে আমি সিওৰ হ'ব নোৱাৰো গতিকে এতিয়া আমি প্ৰত্যয় বুলি ধৰিছো ইয়াক তাৰপিছত 96 টো যদি আমি চাওঁ শিলৰ স্তম্ভ এছটাত এটা হাতীৰ ওপৰত এটা সিংহ আৰু তাৰ ওপৰত এডাল লতা খুদিত থকা ভাস্কৰ্যটো ক'ত আছে এটো নম্বৰ 4 হ'ব লখিমপুৰ জিলাৰ লালুকত 97 টোৰ অপচনটো হ'ব নম্বৰ 4 সিঙৰীৰ গোপেশ্বৰ মন্দিৰ আৰু নিজ বৰচলাৰ মন্দিৰ আৰু মই কুৱেশ্যনটো পঢ়া নাই কিয়নো এটো পেছেজটো পঢ়িছে যদি আপোনালোকে গম পাব কুৱেশ্যন পেপাৰখন আপোনালোকে পাই যাব নেটতো নহলেও আমি ডেসক্ৰিপচনত দি দিম নম্বৰ 98 টো একে ধৰণে ইয়াৰ অপচনটো খুব সহজ এটো ওলাই আছে নম্বৰ 3 স্বৰ্গদেউ ৰুদ্ৰসিংহ কুৱেশ্যন নম্বৰ 99 টো হ'ব হয়গ্ৰীব মাধৱ মন্দিৰ তাৰ পাছত আমি 100 টো যদি চাওঁ অমৃত শব্দৰ সমাৰ্থক শব্দ আমাক সুধিছে এটো আমাৰ যেটো কবিতাৰ যেটো এটা অংশ তুলি দিছিলে এটা কবিতাৰ সেই কবিতাৰ পেছেজটোৰ পৰা কুৱেশ্যন আহিছে অমৃত মানে সুধা ইয়াৰ অপচন 1 হ'ব 101ত বেলিৰ জেউতি ক'ত বুৰ যোৱা বুলি কবিয়ে কৈছে এটো কবিতাটো পঢ়িলে সহজেই আমি উলিয়াই ল'ব পাৰো অপচন 2 হ'ব সাগৰৰ বুকুত 102 টো হ'ব কবিৰ জীৱনৰ প্ৰতিটো পাতত কি অকা আছে হেয়া কবিৰ প্ৰভুৰ চৰণৰ ৰেখা 103 পুৱতিৰ অলিক সপোন বুলি ক'লে অৰ্থহীন মিছা সপোন নম্বৰ 104 নিমিষ শব্দটো ইয়াত এটো ভুলকৈ মাৰ্ক কৰা আছে নিমিষ শব্দটোৰ অৰ্থ হৈছে মুহূৰ্ততে যেনেকৈ আমি কেতিয়াবা কওঁ নিমিষতে নোহোৱা হৈ গ'ল তাৰমানে মুহূৰ্ততে তেওঁ নোহোৱা হৈ যোৱাটো বুজাইছো 105 টো চাওঁ আহক কবিতাটোত ৰাতিপুৱাৰ সোণালী কিৰণক কিহে ঢাকি ধৰা বুলি উল্লেখ কৰা হৈছে এটো ডাৱৰে 106 টো পেডাগজিৰ কুৱেশ্যন হয় প্ৰথম মানৰ ভাষাৰ পাঠ্যপুথি এখন বৰ্ণমালাৰে আৰম্ভ হৈ দুটা আখৰৰ শব্দ তিনিটা আখৰৰ শব্দ আৰু তাৰ পাছত সাধু আৰু পদ্য আছে এই পাঠ্যপুথিখনত তলত দিয়া কোনটো পদ্ধতি প্ৰয়োগ কৰা হৈছে এটো নিয়মানুবৰ্তী পদ্ধতি বা সংগঠনাত্মক পদ্ধতি যেটো স্ট্ৰাকচাৰেল মেথড বা স্ট্ৰাকচাৰ্ড ৱে অফ টিচিং এ ল্যাঙ্গুৱেজ এটো হ'ব 107 টো যদি আমি চাওঁ এটো ডাইসলেক্সিয়া বুলি আছে এটো কিন্তু প্ৰনাউন্সিয়েচনটো ডিসলেক্সিয়া হয় ইংৰাজী শব্দ হয় ই হৈছে এক ধৰণৰ পঠনৰ অসুবিধা পঢ়াৰ যেটো অসুবিধা আমাৰ কিছুমান ল'ৰা-ছোৱালীৰ মাজত আমি দেখিবলৈ পাওঁ এটো অপচন নম্বৰ 1 108 টো যদি আমি চাওঁ ভাষাৰ শ্ৰেণী এটাত লিখন উদ্বুদ্ধ কৰিবলৈ কি কৰা উচিত এটো ইয়াত ভুলকৈ মাৰ্ক কৰা আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ নম্বৰ 1 ছাত্ৰ-ছাত্ৰীক বিষয়বস্তুৰ বিষয়ে মগজুৰ কসৰত কৰি ধাৰণাবোৰ উদ্বুদ্ধ কৰিবলৈ দিয়া 109 টো যদি চাই শিশু এটাই মাতৃভাষা মূলতে কেনেকৈ আহৰণ কৰে এটো খুব সহজ প্ৰশ্ন এটো শুনি আহৰণ কৰে কাৰণ প্ৰথম যেটো আমাৰ ভাষা শিকাৰ যিখন আমি ক'ব পাৰো যেটো প্লেটফৰ্ম হেতু হৈছে ফ্যামিলি
গতিকে ফেমিলি মেম্বাৰবিলাকৰ পৰা পৰিয়ালৰ সদস্যসকলৰ পৰা আমি ভাষাটো শুনোতে আমি শিকোঁ। গতিকে এইটো শুনি শিকা। 110টো যদি আমি চাওঁ, তলত দিয়া কোনটো ফলপ্ৰসূ দক্ষতাৰ ভিতৰত পৰে? আপোনালোকে জানে এটা ভাষাৰ 4টা কৌশল থাকে, স্কিল থাকে, যিটোক আমি LSRW, লিচেনিং, আপোনাৰ প্ৰথমটো আমি লিচেন কৰোঁ, তাৰপিছত আমি স্পিকিং কৰোঁ, ৰিডিং কৰোঁ, ৰাইটিং কৰোঁ। ছ' একৰ্ডিংলি ইয়াৰ অপশ্যনটো হ'ব 4 নম্বৰ, কথন আৰু শ্ৰৱণ। 111টো যদি আমি চাওঁ, 3য় মানৰ শ্ৰেণীকোঠা এটাত কৰুণাই এটা কবিতা পঢ়োৱাৰ পাছত ছাত্ৰ ছাত্ৰীক কিবা কাম দিব বিচাৰিছে। তলত দিয়া কোনটো কাম কৰিবলৈ দিলে ছাত্ৰ ছাত্ৰীবোৰে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰিব? ইয়াত আপোনালোকে মন কৰিব লাগিব এটা শব্দ, সেইটো হৈছে সক্ৰিয়ভাৱে, এক্টিভ পাৰ্টিচিপেশ্যন। ছ' এক্টিভ পাৰ্টিচিপেশ্যন কেতিয়া হ'ব? যেতিয়া গ্ৰুপ এক্টিভিটি কৰিব ল'ৰা ছোৱালীয়ে। ছ' উত্তৰটো সহজেই আমি অনুমান কৰিব পাৰোঁ, এইটো আনচাৰ নম্বৰ 2 হ'ব। 111টোৰ অপশ্যন 2। 112টো যদি চাওঁ, ভাষা আহৰণ বিষয়ে তলৰ কোনটো বাক্য শুদ্ধ? ইয়াৰ হেৰিটো হ'ব আপোনাৰ নম্বৰ 3। প্ৰত্যেক শিশুৰে ভাষা আহৰণ কৰাৰ জন্মগত ক্ষমতা থাকে, কিন্তু ইয়াত নম্বৰ 4টোকো আমি একেবাৰে ভুল বুলি ক'ব নোৱাৰোঁ, যদিও বা উই উইল গ' উইথ 3, নম্বৰ 3। বিভিন্ন ৰিচ'ৰ্চৰ পৰা শিকে, যেনে ধৰি লওক টিভি চাই শিকে ল'ৰা ছোৱালী এটা ভাষা, বা কাৰোবাৰ পৰা শুনি শিকে। গতিকে এইটো নম্বৰ 4টো হ'ব, কিন্তু মষ্ট এপ্ৰপ্ৰিয়েটটো যদি আমি চাওঁ, আমি নম্বৰ 3টো দিব লাগিব। 113টো যদি একেধৰণে চাওঁ, ভাষা শিকোঁতে তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? এইটো নম্বৰ 2, সামাজিক আদান প্ৰদান কৰা, যিটোক আমি ছ'চিয়েল ইণ্টাৰেকশ্যন বুলি ইংৰাজীত কওঁ। 114টো যদি চাওঁ, পাঠ্যপুথিৰ অধ্যায়বোৰত চিত্ৰৰ প্ৰয়োগ কৰা হয়, কাৰণ বিমূৰ্ত ধাৰণা একোটা বুজি পোৱাত চিত্ৰই সহায় কৰে, এবষ্ট্ৰেক্ট কনচেপ্ট বুজি পোৱাত সহায় কৰে, যিটো বস্তু সৰু ল'ৰা ছোৱালীয়ে ইমাজিন কৰিব নোৱাৰে। গতিকে সেই কনচেপ্টটো বুজিবলৈ যদি আমি ছবি এটা দি দিওঁ, ডায়েগ্ৰাম এটা দি দিওঁ, তেতিয়া সিহঁতৰ সেইটো বুজিবলৈ সহজ হয় আৰু সিহঁতি বস্তুটো এনজয় কৰে। জয়ফুল লাৰ্ণিং যিটোক আমি কওঁ, সেইটো হয়। 115টো যদি চাওঁ, ভালকৈ লিখিবলৈ শিকাবৰ কাৰণে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ তলৰ কোনটোত আটাইতকৈ গুৰুত্ব দিয়া উচিত? এইটো আপোনাৰ নম্বৰ 3টো হ'ব প্ৰকাশভংগী, ইংৰাজীত যাক আমি প্ৰেজেণ্টেশ্যন বুলি কওঁ। কাৰণ ৰাইটিঙৰ মেইন কথাটোৱে হৈছে সেইটো, আচল কথাটোৱে হৈছে যে ৰাইটিংটো কৰি আমি প্ৰেজেণ্ট কৰিব পাৰিব লাগিব, আমি যিটো ক'ব বিচাৰিছোঁ। 116টো আকৌ ৰিপিটিশ্যন হৈছে কুৱেশ্যনটো, মই বুজি নাপালোঁ কি কাৰণে কুৱেশ্যনটো দুবাৰ দিলে। ইয়াত দিলে ডিছলেক্সিয়া, আগতে দিছিলে ডাইছলেক্সিয়া, তলৰ কোনটো লগত জড়িত? এইটো পঠন বেমেজালি, ৰিডিং ডিছেবিলিটি বুলি যাক আমি ইংৰাজীত কওঁ। 117, পাঠ এটা পঢ়োঁতে তলত উল্লেখ কৰা কোনটো অতিশয় গুৰুত্বপূৰ্ণ? ইয়াত অতিশয় গুৰুত্বপূৰ্ণ কথাটো হৈছে নম্বৰ 3, পাঠটোৰ অৰ্থ বুজি পোৱাটো, অৰ্থ বুজি পাই পঢ়িব লাগিব, তেতিয়াহে ৰিডিং ফ্ৰুটফুল হ'ব। 118, দ্বিতীয় মানৰ ছাত্ৰ ছাত্ৰীৰ শব্দ সম্ভাৰ টনকিয়াল কৰিবৰ কাৰণে কি পদ্ধতিৰ অৱলম্বন কৰা উচিত? এইটো নম্বৰ 2 হ'ব, প্ৰসংগ অনুসৰি ছাত্ৰ ছাত্ৰীক নতুন শব্দৰ অৰ্থ অনুমান কৰিবলৈ দিয়া, যাক আমি কওঁ লাৰ্ণিং ইন দ্য কনটেক্সট। লেংগুৱেজ সদায় কনটেক্সটত শিকা হয়, প্ৰসংগত শিকা হয়। লেংগুৱেজটো আমি জোৰ জবৰদস্তি এটা শব্দ পালোঁ, বা এটা বাক্যত যিবিলাক শব্দ থাকে, সেই শব্দবোৰৰ প্ৰতিটোৰে অৰ্থ আমি ডিক্সনেৰীত চাই আমি তেনেকৈ শব্দটো শিকিব নোৱাৰোঁ। লেংগুৱেজ সদায় আমি কনটেক্সটত শিকিব লাগিব। এইটো এটা খুব ইম্পৰ্টেণ্ট বিষয়, গতিকে এই বস্তুটো আপোনালোকে আগলৈও মনত ৰাখিব, গুৰুত্ব দিব, এইটোৰ ওপৰত প্ৰশ্ন আহে। 119টো যদি আমি চাওঁ, দ্বিতীয় মানৰ শ্ৰেণীকোঠাত শিক্ষকে অংগী ভংগীৰে সৈতে এটা আমোদজনক সাধু কৈছে। তাৰপাছত শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীক সাধুটো নিজৰ ভাষাত ক'বলৈ দিছে। এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ তলৰ কোনটোৰ মূল্যায়ন কৰিছে? কোনোবাই আমাক কিবা এটা কথা ক'লে, সাধু এটা ক'লে, আমি শুনিলোঁ, আৰু যদি আমি ভালকৈ শুনো তেতিয়াহে আমি ক'ব পাৰিম, আৰু অকল শুনি থাকিলেও নহ'ব, এইটো বুজি পাব লাগিব, এইটো লিচেনিং স্কিল হয়। গতিকে এইটো শ্ৰৱণবোধ। আৰু লাষ্ট কুৱেশ্যনটো আছিলে লেংগুৱেজ 1, পেপাৰ 1ৰ 120 যিটো ছিৰিজ পিৰ শ্ৰেণীকোঠা এটাত ছপা সমৃদ্ধ, বা যাক প্ৰিণ্ট ৰিচ এনভাইৰনমেণ্ট বুলি আমি ক'ব পাৰোঁ, সেইটো হ'ব তেতিয়াহে যদি নম্বৰ 2 অপশ্যনটো আমাৰ ফুলফিল হয়, পঢ়ুৱা পাঠৰ লগত সম্পৰ্কিত সামগ্ৰী বা সমলবোৰ দেৱালত আঠা লগোৱা থাকে। গতিকে এইখন আছিল আমাৰ পেপাৰ আমাৰ শেষ হৈছে ইতিমধ্যে, পেপাৰ 1খন। যদি আপোনালোকৰ ইয়াত কিবা আসোঁৱাহ আছে, আপোনালোকে কমেণ্ট ছেকশ্যনত আমাক সুধিব পাৰে।
আৰু যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে কাইণ্ডলি লাইক কৰিবলৈ নাপাহৰিব আৰু নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰ বাবে বেল আইকনটো দবাই দিব যাতে আগলৈও আমি এই ধৰণৰ ভিডিঅ' বনাবলৈ ইনস্পায়াৰ্ড হওঁ। ধন্যবাদ। পঢ়ি থাকক। কিপ লাৰ্ণিং, কিপ চাইনিং। থেংক ইউ।